হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? সকলোকে স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা জনপ্ৰিয় ধাৰাবাহিক অপৰাজিতাত নিবেদিতাৰ চৰিত্ৰত অভিনয় কৰি থকা অভিনেত্ৰীগৰাকীনো প্ৰকৃততে কোন হয়, তেওঁৰ ঘৰ ক'ত হয়, তেওঁৰ সম্পূৰ্ণ জীৱনীটোৰ বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। সেইবাবে ভিডিঅ'টি সম্পূৰ্ণকৈ চাই থাকিব। तुम मेकअप करती हो? नहीं, नेचुरल ब्यूटी है। किया करो, जरूरत है तुम्हें। অপৰাজিতা ধাৰাবাহিকখনত নিবেদিতাৰ চৰিত্ৰটিত অভিনয় কৰি থকা অভিনেত্ৰীগৰাকীৰ ৰিয়েল নামটো হৈছে দীক্ষিতা হাজৰিকা। দীক্ষিতা হাজৰিকাৰ ঘৰ হৈছে গুৱাহাটীত। দীক্ষিতাৰ নিকনেমটো হৈছে জুৰি আৰু মুনি। দীক্ষিতা হাজৰিকাৰ দেউতাকৰ নামটো হৈছে প্ৰমোদ কুমাৰ হাজৰিকা আৰু মাকৰ নামটো হৈছে দীপালী হাজৰিকা। এতিয়া যদি তেখেতৰ শিক্ষা জীৱনৰ বিষয়ে কওঁ, তেনেহ'লে দীক্ষিতা হাজৰিকাই স্কুলিং কৰিছে হলি চাইল্ড স্কুলৰ পৰা। তাৰ পাছত তেখেতে HSC কমপ্লিট কৰিছে তেজপুৰৰ শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ পৰা আৰু তাৰ পাছত ডিগ্ৰী USTMৰ পৰা কমপ্লিট কৰিছে আৰু তেখেতে মাষ্টাৰ্ছ ডিগ্ৰী লাভ কৰিছে AIMTৰ পৰা। নিবেদিতা অৰ্থাৎ দীক্ষিতা হাজৰিকাৰ বাৰ্থডে হৈছে 11 আগষ্টত। দীক্ষিতা হাজৰিকাই অভিনয় জগতলৈ অহাৰ আগতে ডান্স কৰিছিল আৰু তেখেতে অভিনয়ৰ কোনো আনুষ্ঠানিক শিক্ষা লোৱা নাই যদিও আমি দেখিবলৈ পাইছোঁ যে তেওঁ যথেষ্ট সুন্দৰ অভিনয় কৰে। তেওঁ অভিনয় জগতত কেনেকৈ আহিলে জানেনে? তেওঁ প্ৰথম মিউজিক ভিডিঅ'ৰ জৰিয়তে অভিনয় জগতত খোজ দিছিল। তাৰ পাছত তেওঁ চিৰিয়েলত অভিনয় কৰাৰ সুযোগ পায়। তেওঁ অভিনয় কৰা প্ৰথমখন অসমীয়া ধাৰাবাহিক আছিল আৰাধনা। তাৰ পাছত তেখেতে বেহাৰবাৰী আউটপোষ্টৰ 2টা এপিছডতো অভিনয় কৰিছে আৰু তাৰ পাছতেই ৰং টিভিত জনপ্ৰিয় হৈ পৰা এখন ধাৰাবাহিক অঞ্জলি ধাৰাবাহিকত তেখেতে সাগৰৰ পত্নীৰ চৰিত্ৰটিত অভিনয় কৰিছিল। আপোনালোকৰ যিসকলে অঞ্জলি ধাৰাবাহিকখন চাইছিলে নিশ্চয় তেওঁৰ অভিনয় দেখা পাইছে। গতিকে কোনে কোনে বাৰু অঞ্জলি ধাৰাবাহিক চাইছিলে মোক তলত কমেণ্ট কৰি জনাবচোন। আৰু বৰ্তমান সময়ত আমি সকলোৱে দেখা পাই আছোঁ যে দীক্ষিতা হাজৰিকাই ৰং টিভিতেই সম্প্ৰচাৰিত হৈ থকা অপৰাজিতা ধাৰাবাহিকখনত নিবেদিতাৰ চৰিত্ৰটিত অভিনয় কৰি আছে। গতিকে অপৰাজিতা ধাৰাবাহিকখনত আপোনালোকে দীক্ষিতা হাজৰিকা অৰ্থাৎ নিবেদিতাৰ অভিনয় চাই কেনেকুৱা পাইছে মোক তলত কমেণ্ট কৰি জনাবচোন। গতিকে আশা কৰিছোঁ আপোনালোকে তেওঁৰ বায়োগ্ৰাফিখিনি জানি নিশ্চয় ভাল পালে। যদিহে ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব আৰু আগলৈও অসমীয়া ধাৰাবাহিকসমূহৰ অভিনেতা অভিনেত্ৰীসকলৰ বায়োগ্ৰাফি ভিডিঅ'সমূহ যদি জানি থাকিব বিচাৰে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ৰাখিব। থেংক ইউ।